হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মল্লিকা শইকীয়া ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। বাৰীৰে আমাৰ এজোপা ভীমকল বহুত ডাঙৰ হৈছিলে। ভীমকলজোপাই মানে বহুত জেগা গৈ পেলাইছিলে। সেয়েহে মানে কি ভীমকলজোপা অলৰেডি মানে বাৰীৰ পৰা উঠাই দিয়া হ'ল আৰু কলো লাগি আছিলে 3-4 থোকামান। আৰু বাদুলিয়ে মানে খাই পেলাই কিছুমান কল মানে অলৰেডি বেয়াই কৰি পেলালে। সেয়েহে ভীমকলজোপা যিহেতু উঠাই দিয়া হ'ল, সেয়েহে ভীমকলৰ বাকলিখিনি কিন্তু মই একদম মানে সযতনে ৰাখিলোঁ। যিহেতু আগৰ দিনৰ আমাৰ আইতা মাহঁতে দেখিছিলোঁ দেই, ভীমকলৰ মানে বাকলি আৰু ভীমকলৰ গছ এনেকৈ মাহত কাটি পেলাই এনেকৈ শুকুৱাই খাৰ তৈয়াৰ কৰি বহুত দিনলৈকে মানে তেওঁলোকে ব্যৱহাৰ কৰে। আগৰ দিনততো মানুহে ধৰক খাৰেই কাপোৰ ধুৱে আৰু এনেকৈ ভীমকলৰ বাকলিৰ পৰা যিটো মানে খাৰ উলিওৱা হয়, খাৰ পানীতে মূৰ ধুৱে। তেওঁলোকৰ তেতিয়া চুলিখিনিও বহুত ধুনীয়া আৰু তাৰমানে তেওঁলোকে প্ৰায়ে মানে খাৰ ভাত বনায় আগতে। তাৰপিছত মাটি দাইলৰ লগত খাৰ বনায়, আকৌ গোটা মাটি দাইলৰ লগত এনেকৈ খাৰৰ তৰকাৰী বনায়। আগতে খাইছোঁ, বহুত ভাল লাগে। কিন্তু আজিকালি মানে কি আমি এনেদৰে বনাবও নাজানো আৰু অকণমান মই আগতে বনাইছোঁ যদিও মানে তেনেকুৱা হোৱা নাই। কিন্তু তেওঁ বুলি মই আজি এনেকৈ বনাবলৈ অকণমান যত্ন কৰিবলৈ লৈছোঁ। কেনেকৈনো আমাৰ আইতাহঁতে আগতে আমাক বনাই খুৱাইছিলে বা মাহঁতে কেনেকৈ খুৱাইছিলে চাওকচোন। ইমানখিনি ভীমকলৰ বাকলি, ভীমকলবোৰ মানে সকলোবোৰ খোৱাও নহ'লে অলৰেডি কিছুমান উলিয়াই পেলাই মানে পেলাই দিয়া হ'ল আৰু বাকলিখিনি কিন্তু মই এটা বাকলি পেলাই নিদিলোঁ। বাকলিখিনি এনেকৈ ৰ'দত শুকুৱাই পেলাই চাদৰ ওপৰত আজি মই গোটেই বাকলিখিনি পুৰি পেলাই আমাৰ আইতা মাহঁতে যেনেকৈ মানে খাৰৰ পোৰাখিনি মানে ধুনীয়াকৈ সযতনে ৰাখিছিলে, ময়ো ভাবিছোঁ দেই তেনেকৈ ৰাখিম। আৰু আমাৰ যিহেতু মানে ভিতৰত জুইৰ ব্যৱস্থা নাই, সেয়েহে বাহিৰতে এনেকৈ মই এয়া জুই ধৰিবলৈ লৈছোঁ। আৰু মই বাহিৰত জুই ধৰিবলৈ কুঁহিলা ব্যৱহাৰ কৰিছোঁ, দেখিছে নাই? কুঁহিলাবোৰ অকণমান দি পেলাই এনেকৈ খৰি দি দিব লাগে, পূৰা ধুনীয়াকৈ জুইকুৰা জ্বলি যায়। বাহিৰতে এনেদৰে মই জুইকুৰা ধুনীয়াকৈ জ্বলাই পেলাই কলৰ বাকলিখিনি এনেকৈ পুৰি ল'বলৈ এয়া ব্যৱস্থা কৰিছোঁ। আৰু সকলোবোৰ এনেকৈ কল বাকলি দি পেলাই মই পুৰি ল'ম। পুৰি পেলাই একদম ছাইখিনি উলিয়াই আপোনালোককো এয়া দেখুৱাই দিছোঁ, চাওকচোন। বাকলিখিনি চব ধুনীয়াকৈ দি মোবাইলটো ৰাখিলে তই মোৰ গোটেই ভীমকলৰ বাকলিখিনি পুৰি হৈ গ'ল আৰু মই অলপ এনেকৈ পানী দি তাতে মই ভীমকলৰ বাকলিকেইটাৰ খাৰ পানী উলিয়াই ল'বলৈ লৈ লৈছোঁ। আপোনালোককো দেখুৱাই দিছোঁ। এনেকৈ অলপ পানী মানে জোখমতে লৈ ল'ব লাগে। আৰু বাৰীৰে এটা অমিতা বেছি লগা নাই বাৰু, ডাঙৰো হোৱা নাই। মই তাৰে এটা ছিঙি আনিছোঁ অমিতাও। আৰু খাৰত মানে অমিতা দিলে বহুত ভাল লাগে খাই মাটি দাইলৰ লগত। আৰু বস্তুখিনি মই যোগাৰ কৰি লৈছোঁ। লগতে এয়া খাৰ পানী অলৰেডি অলপ অলপকৈ ওলাইছেই। খাৰ পানীখিনি মই লৈ পেলাই এয়া মাটি দালিও ধুই পখালি গোটেই যোগাৰ কৰি লৈছোঁ, আপোনালোকেও দেখুৱাই দিছোঁ। খাৰ পানী আমাৰ মানে শৰীৰৰ কাৰণে বহুত উপকাৰী। আমাৰ মাজে মাজে আমি মানে এনেকৈ খাৰ মানে বনাই খাব লাগে। বিশেষকৈ মানে কি আমাৰ তেজৰ কাৰণেও বহুত মানে উপকাৰী, তেজ পৰিষ্কাৰ হয় আৰু লগতে আমাৰ হজম শক্তিটো ভাল হয়। আৰু যিবোৰৰ মানে কি হৈছে পেটৰ প্ৰব্লেম থাকে কিছুমান ক্ষেত্ৰত, সেইবোৰ মানে খাৰে ভাল কৰে। সেয়েহে মানে মাজে মাজে কিন্তু খাৰটো খাব লাগে দেই। আৰু বছৰৰ এইটো সময়ত মানে মাটি দাইলবোৰ নতুনকৈ ওলায় আৰু খুব ধুনীয়া সিজেও। পুৰণা মাটি দাইলটো যিহেতু মানে বৰ বেছি নিসিজে, প্ৰেছাৰত দিলেও মানে ভালকৈ নিসিজে। কিন্তু নতুন মাটি দাইলটো একদম কথাই নাই, পূৰা একদম মানে পিপিয়া হৈ যায় সিজি প্ৰেছাৰত। সেয়েহে মানে এতিয়া কিন্তু মাটি দালি একদম খাব লাগে। খাৰ নিদি খালেও মানে মাটি দালি খাবলৈ বহুত ভাল দিয়ে, খুব ধুনীয়া সিজে কাঠলৰ লগতো। আৰু আজি মই খাৰ বনাবলৈকে লৈছোঁ বাৰু। খাৰততো বাৰু কথাই নাই, মাটি দালি নতুন মাটি দালি পূৰা ধুনীয়াকৈ সিজি যায়। আৰু কিছুমানে হয়তো মানে কি এনেকৈ ধুই পেলাইও বনাব পাৰে। আৰু অলপ বাকলি থাকিলে কিন্তু খাই ভাল লাগে, মাটি দালিটো অলপ মিঠা মিঠা লাগে। আৰু গোটা আলু এনেকৈ দি দিছোঁ, লগতে অমিতাও দি দিছোঁ। গোটা আলু এনেকৈ লগতে দি পেলাই ধনিয়া দি জলকীয়া দি পিটিকা কৰি খাই ভাল লাগে মাটি দালিৰ লগত। আৰু লগতে মই এইখিনি চব যোগাৰ কৰি খাৰ পানীখিনি চেকি লৈছোঁ, দেখিছেনে? ধুনীয়াকৈ একদম কিমান কালাৰটো ওলাই গৈছে খাৰৰ। মই গোটেই খাৰ পানীখিনি এনেদৰে চেকি পেলাই উলিয়াই লৈ একদম দেখিছেনে ৰ'দত কালাৰটো ইমান ধুনীয়া ওলাইছে খাৰৰ, একদম পূৰা লাল চাহৰ নিচিনা ওলাইছে। এতিয়া মই দালিখিনি দি দিলোঁ
আৰু প্ৰেছাৰতে মই আলু অমিতা মাটি দালি লগতে খাৰ পানীখিনি দি পেলাই জোখমতে পানী দি তাতে নিমখ আৰু খাৰত কিছুমানে হালধি নিদিয়ে আৰু অকণমান দিলেও ইমান বেয়া নহয়। মই লগতে দি প্ৰেছাৰত বইল কৰি ল'ম। আৰু লগতে বাৰীৰ পৰা আনিলোঁ এয়া মূলা আৰু মূলা গছৰ কোমল পাত কেইটামানো আৰু সেয়াও ভাজিম। আৰু মই অলৰেডি 3-4টা চিটি মাৰি এয়া মাটি দালি বইল হৈ গ'ল। লগতে তেল মাৰিবলৈ কাৰণে মই এয়া নহৰু আদা পেষ্ট বনাই পেলাই গৰম তেলত দি পেলাই তেল মাৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু খাৰত কিন্তু একদম শুকান জলকীয়া তেজপাত আৰু নহৰু আদা পেষ্ট লাগিবই। নহৰুটো কিন্তু নিদিলে খাৰৰ মানে টেষ্টটোও নাহে। আৰু এয়া মই নহৰু শুকান জলকীয়া তেজপাত দি দালি তেল মাৰিবৰ কাৰণে লৈছোঁ। অলপ কটা পিঁয়াজো দি দিছোঁ। কটা পিঁয়াজটো দিলে মানে কি অকণমান সোৱাদ হয় খাবলৈ। লগতে মই খাৰ দালিখিনি এয়া বইল যিখিনি কৰি লৈছিলোঁ মই তেল মাৰি ল'লোঁ। আৰু অমিতা একদম পূৰা সিজি পানী হৈ গৈছে আৰু মাটি দালিখিনি পূৰা সিজিলে। যিহেতু খাৰ দিয়া হৈছিলে, খাৰ দিলেতো পূৰা একদম মানে বেছিকৈ সিজেই আৰু তেল মাৰি দিব দালিখিনি। মোৰ ইতিমধ্যে খাৰৰ মাটি দালি বনাই হৈয়ে গৈছে। লগতে মই মূলাৰ কুমলীয়া পাত কুটি পেলাই এয়া ভাজি পেলাই বনাই লৈছোঁ। আৰু লগতে মই মগুৰ বৰ বনাম বুলি ভাবিছোঁ। সেয়েহে মই নৰসিংহৰ পাত কেইটামানো ছিঙি লৈছোঁ। বাৰীতে একদম গোলাপজোপা ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। কলিও ঢেৰ হৈ আছে আৰু ফুলো অলপ অলপকৈ ফুলিছে। গোটেইখিনি কলি ফুলিবলৈ হ'লে কিন্তু গোটেই গোলাপজোপা ৰঙা হৈ যাব, ঢেৰ কলি ওলাই আছে। আৰু গোন্ধটো মানে ইমান ভাল লাগে গোলাপৰ। মই গোলাপ জোল বনাম, আপোনালোকক দেখুৱাম কেনেকৈ বনাম। আৰু অলপ ফুলি লওক ফুল। আৰু এইফালে এক লাইন নাৰ্জী ৰুই থৈছিলোঁ, এতিয়াহে অলপ অলপকৈ ফুলিছে। মাজতে কিন্তু অলপ ফুলি গ'ল, আকৌ ফুলিছে। দেখিছেনে ইমান ধুনীয়া লাগিছে, চায়ে ভাল লাগে। আমাৰ বাৰীত মানে নিজে নিজে এজোপা ফুলকবি হ'ল, সেইজোপা দেখিছেনে অকণমান ফুল ধৰিছে। আৰু এয়া পালেং নিদি খায়ে আছোঁ। তাকৰকৈ কৰিলেও যিহেতু হৈ যায় আৰু পৰিয়ালত যিহেতু মানুহ কম মানে। আৰু মগুখিনি এয়া ৰেডি কৰি ল'লোঁ। নৰসিংহ পাত, নহৰু, জলকীয়া আৰু পিঁয়াজ এটা ৰেডি কৰি লৈছোঁ। মগুৰ পকৰি বনাবৰ কাৰণে মই সকলো বস্তু যোগাৰ কৰি হৈ গৈছে। আৰু লগতে মই মগুখিনি এতিয়া মিক্সিত পিচি ল'ম। আৰু মিক্সিত পিছাৰ পিছত পকৰি বনাবলৈ হ'লে মানে কি পিছাৰ পিছতহে মানে পিঁয়াজ অলপ মিহিকৈ কাটি দিব লাগে, তেতিয়া পকৰিটো খাবলৈ বহুত ধুনীয়া হয়। লগতে মই অলপ ধনিয়া দি দিছোঁ আৰু জোখমতে নিমখ আৰু হালধি দিছোঁ। আৰু অকণমান কিন্তু বেকিং দিব লাগে, তেতিয়া কি হয় মগুৰ পকৰিটো খাই বহুত ভাল লাগে আৰু কোমলো হয়, ফুলিও যায়, খাবলৈও বহুত টেষ্টি হয়। আৰু মই এনেদৰে দি পেলাই লগতে এতিয়া মাটি দালিও মোৰ হৈয়ে গ'ল বনাই। আৰু অলপ ধনিয়া দি পেলাই মই মাটি দালিখিনি ৰেডি কৰি ল'লোঁ। আৰু আনফালে মই এয়া পকৰি বনাবলৈ একদম তেল গৰম কৰি পেলাই এয়া পকৰিখিনিও বনাই লৈছোঁ। আজি মোৰ ইতিমধ্যে মগুৰ পকৰিও এয়া বনাই অলৰেডি হৈয়ে গ'ল। আৰু লগতে মই আজি দেওবৰীয়া দিনটোত কি বনালোঁ, ভাতৰ থালিখনো মই বাঢ়ি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। আমি মাছ মাংস খোৱাৰ উপৰিও মানে কি মাজে মাজে আমি এনেদৰে নিৰামিষ ভাতকে বহুত সুন্দৰকৈ বনাই খাব পাৰোঁ। যিহেতু বৰ্তমান সময়ত বেমাৰ আজাৰ চাৰিওফালৰ পৰা নধৰা হোৱা দেখা গৈছে, সেয়েহে আমি চালনী মাছ বা ব্ৰইলাৰ মাংস কমকৈ খাই পেলাই নিৰামিষ ভাতকে খুব সুন্দৰকৈ আমি বনাই খাব পাৰোঁ। আৰু আমি বিশেষকৈ মানে কি এনেদৰে খাৰ মাজে মাজে খাব লাগে। আৰু মই আজি কিনো বনালোঁ আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। খাৰৰ মাটি দালি আৰু লগতে মগুৰ জ্বলা পকৰি আৰু লগতে মূলা শাকৰ ভাজি আৰু তিয়ঁহ আৰু গাজৰ কেইচুকমান কাটি লৈছোঁ। আজি মোৰ দেওবৰীয়া ভাতৰ থালি এয়াই। আজি মই কলখাৰ পোৰাৰ পৰা ধৰি কলখাৰ উলিয়াই একদম পূৰা মাটিদাইল ৰন্ধালৈকে আপোনালোকক ভিডিঅ'টো বনাই দেখুৱালোঁ। আৰু লগতে এয়া একদম মাটিদাইল বনাই ভাত বাঢ়ি এয়া চাওকচোন ধুনীয়াকৈ বনাই একদম আপোনালোকক দেখুৱাইছোঁ আৰু খাবলৈ লৈছোঁ। আৰু যদি আজি মোৰ এই মাটিদাইলৰ খাৰৰ ৰেচিপিটো ভাল লাগিলে তেন্তে মোলৈ কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ।